হেল্ল' ষ্টুডেণ্টছ, আমি কালিলৈকে যিখিনি কৰিলোঁ বা যিখিনি সূত্ৰ তোমালোকক দিলোঁ তাৰ কিছু কথা মানে মই ডাইৰেক্টলি নকৰা তোমালোকে হয়তো বুজি পোৱাত অসুবিধা হ'ব। মই মোবাইলৰ পৰা শ্বুটিং কৰি আছোঁ, গতিকে চাউণ্ডটো তোমালোকে অলপ ভলিউমটো বঢ়াই পেলাই চাবা। আৰু কি আমি যিখিনি সূত্ৰ এতিয়ালৈকে দিলোঁ তোমালোকক, অভেদ বা ইংলিছত সিহঁতক আইডেণ্টিটিছ বুলি কয়, সেইখিনি এটা হৈছে ফেক্টৰ ফৰ্ম আৰু এটা হৈছে এক্সপাণ্ড ফৰ্ম। আমাক অংক যেতিয়া কৰিবলৈ দিব আমি দুটা ক'ৰবাত ক'ব যে ইয়াক বিস্তাৰ কৰা, মানে কি অংকটোক আমি বহলাই পেলাই কৰিব লাগিব। বহলাই পেলাই মানে কি, যেতিয়া বহলাই কৰিব লাগিব তেতিয়াহ'লে আমাক এইটো ফৰ্মত দি দিব, মানে ফেক্টৰ ফৰ্মত দি দিব, এইটো সৰুকৈ দি দিব। আমি তাক মান নিৰ্ণয় কৰা বা অসমীয়াত কি কয় ইভালুৱেট, ইংলিছত ইভালুৱেট বুলি কয়, অসমীয়াত কি বুলি কয় মোৰ মতত স্কুলৰ পৰা দিয়া কিতাপখনো ইংলিছৰ কিতাপ, গতিকে অসমীয়াত কি বুলি কয় পাৰফেক্টলি তোমালোকে চাই ল'বা। অংককেইটা কৰোঁতেই কোনকেইটা অংক সেইটো কৰিছোঁ চাই ল'বা লিষ্টখন। ফেক্টৰ ফৰ্ম মানে যিকেইটা আমাৰ চিম্পুল ফৰ্ম থাকিব সেইকেইটাক আমি ফেক্টৰ ফৰ্ম বুলি কওঁ। মানে কি ধৰি লোৱা a প্লাছ বি হোল স্কোৱাৰ, এইটো হৈছে ফেক্টৰ ফৰ্ম। মানে a প্লাছ বি হোল স্কোৱাৰ ফেক্টৰ ফৰ্ম বুলি কিয় কৈছোঁ, ইয়াত দুটা বস্তু সোমাই আছে। a প্লাছ বি হোল স্কোৱাৰ মানে a প্লাছ বি দুটা সোমাই আছে, a প্লাছ বি হোল ইনটু a প্লাছ বি দুটা সোমাই আছে, a প্লাছ বি মানে যেনেকৈ আমি এক্স স্কোৱাৰ বুলি ক'লে এক্স ইনটু এক্স বুলি পাতিব পাৰোঁ। গতিকে a প্লাছ বি হোল স্কোৱাৰ, যিহেতু ব্ৰেকেট আছে, ব্ৰেকেটৰ ভিতৰত এটাই বস্তু আছে, ব্ৰেকেটডাল থাকিলে ভিতৰত যিমানেই নাথাকক আমি এটা বুলি পাৰোঁ। গতিকে ইয়াৰ ওপৰত দৃষ্ট মানে এই ব্ৰেকেটডালৰ বস্তুটোকে দুবাৰ আছে, a প্লাছ বি ইনটু a প্লাছ বি। ঠিক তেনেকৈ এইটো a প্লাছ বি হোল স্কোৱাৰ মানে কিমান, a প্লাছ বি প্লাছ চি হোল ইনটু a প্লাছ বি প্লাছ চি। দুটা বস্তু পূৰণ হৈছে, সেইকাৰণে তাক স্কোৱাৰ বুলি লিখিব পাৰোঁ। যেনেকৈ এক্স ইনটু এক্স মানে এক্স স্কোৱাৰ বুলি পাব পাৰোঁ। ক্লিয়াৰ? ঠিক তেনেকৈ এক্স প্লাছ ৱাই হোল কিউব যদি আমাৰ থাকে তেতিয়াহ'লে আমি মানে কেইটা, তিনিটা আছে, এক্স প্লাছ ৱাই হোল ইনটু এক্স প্লাছ ৱাই হোল ইনটু এক্স প্লাছ ৱাই, তিনিটা আছে। মাইনাছৰ ক্ষেত্ৰতো সেই তেনেকৈ তিনিটা থাকিব। গতিকে এইকেইটা হৈছে চিম্পুল ফৰ্ম, এইকেইটা হৈছে চিম্পুল মানে ফেক্টৰ ফৰ্ম। যদি আমাক কয় যে উৎপাদক বিশ্লেষণ কৰা, উৎপাদক বিশ্লেষণ কৰা মানে উৎপাদকত যদি কয় উৎপাদক বিশ্লেষণ কৰা, তেতিয়াহ'লে আমাক এইটো ফৰ্মত দিয়া থাকিব, আমি বিশ্লেষণ কৰি পেলাই মানে আমি বহল ফৰ্মত লিখিব লাগিব। আৰু যদি কয় উৎপাদকত প্ৰকাশ কৰা, তেতিয়াহ'লে আমাক এনেকৈ দিয়া থাকিব, এইটো ফৰ্মত দিয়া থাকিব, আমি তাক সজাই পৰাই নি পেলাই এনেকৈ লিখিব লাগিব। মানে এই বস্তুটোক এই দুটাৰ পূৰণফল হিচাপে, মানে ফেক্টৰ মানে কি যে 25ৰ উৎপাদক বিশ্লেষণ কৰা বুলি ক'লে 25ৰ উৎপাদক মানে 5 ইনটু 5 বুলি পাতোঁ। যেনেকৈ মানে এই সংখ্যাটোক আমি দুটা সংখ্যাৰ পূৰণফল হিচাপে দেখালে তেতিয়া সংখ্যা দুটাক আমি কি বুলি কওঁ যে সিহঁতৰ উৎপাদক। গতিকে এই গোটেই বস্তুটোক এই দুটা বস্তুৰ পূৰণফল হিচাপে, এই গোটেই বস্তুটোক আমি এই দুটা বস্তুৰ পূৰণফল হিচাপে দেখালে কি হ'ব, এই গোটেই বস্তুটোৰ বাবে এইটো এটা দুটা ফেক্টৰ মানে কি উৎপাদক। ঠিক আছে, এতিয়া আমি অংক কৰিবলৈ লৈছোঁ। অংক কালি যোৱাকালিলৈকে যিখিনি দিলোঁ সম্ভৱ বুজি পাইছে। আৰু ঠিক তেনেকৈ এইটো আউটৰ ফৰ্মুলা যেতিয়া আমি পাইছিলোঁ, যে ফৰ্মুলাটো কি আছিলে, আউটৰ ফৰ্মুলা পাইছিলোঁ যে এক্স প্লাছ এ হোল ইনটু এক্স প্লাছ বি ইকুৱেল এক্স স্কুৱাৰ প্লাছ এ প্লাছ বি হোল ইনটু এক্স প্লাছ বি স্কুৱাৰ। এতিয়া এইটো কনচেনট্ৰেশ্যন দিয়া মই যিটো বক্স বনাই দিছোঁ, এইটোত কনচেনট্ৰেশ্যন কৰিলে কি হ'ব, কি দেখিম আমি, এইটো হৈছে ফেক্টৰ ফৰ্ম, এক্স প্লাছ এ এইটো এক্স প্লাছ বি। এই দুটা বস্তুৰ পূৰণফলটো হৈছে এইটো। যেতিয়া আমাক এনেকুৱাকৈ দিয়া থাকিব, এইটো ক্লাছ 8তে আছিলে আৰু ক্লাছ 9ত পৰীক্ষাত এইকেইটা স্কোৱাৰকেইটাৰ ওপৰত বেছ কৰি নিদিয়ে, কিউবকেইটাৰ ওপৰত বেছ কৰি দিব। মানে মই যিকেইটা সূত্ৰ তোমালোকক মুখস্থ কৰি ৰাখিবলৈ দিছোঁ, ক্লাছ 10ত প্ৰশ্ন থাকক সেইকেইটা সূত্ৰ অভেদৰ ওপৰতহে ক্লাছ 10ত কাটিব। এইখিনি প্ৰেক্টিছৰ কাৰণে দিছে, তোমালোকে ক্লাছ 8ত শিকি আছে মানে চিমিলাৰ একেই আৰু এনেকেই কৰে। এইকেইটাত যেনেকৈ কৰিছিলে ক্লাছ 8ত এতিয়া 9ত তেনেকৈ কৰে। ঠিক তেনেকৈ এইটো ক্ষেত্ৰত কি, এইটো হৈছে এক্সপাণ্ড ফৰ্ম, মানে বহলাই যদি কয় যে আমাক উৎপাদক এক্সপাণ্ড ফৰ্মত যদি লিখিবলৈ দিয়ে, অসমীয়াত কি কৰিব পাৰফেক্টলি পাহৰিছোঁ, তেতিয়া আমি এইটো ফৰ্মত দিয়া থাকিব, আমি তাক এনেকৈ লিখিম। এনেকুৱা অংক কেইটামান কৰি দিছোঁ। আৰু যদি কয় যে উৎপাদক বিশ্লেষণ কৰা, যদি উৎপাদক বিশ্লেষণ কৰা বুলি ক'লে মানে কি, এইটো ফৰ্মত দিয়া থাকিব, আমি তাক সজাই পৰাই নি পেলাই এইটো ফৰ্মত লিখিব লাগিব, মানে দুটা বস্তুৰ পূৰণফল হিচাপে দেখাব লাগিব। ঠিক আছে, এতিয়া আমি এক্সাৰচাইজলৈ আহোঁ। এক্সাৰচাইজত কি কি আছে, ক্লাছ 3 নাম্বাৰ 3 কেইটা, নাম্বাৰ 3 কৈছে ফেক্টৰাইজ, মানে উৎপাদকত প্ৰকাশ কৰিবলৈ আমাক দিছে। ফেক্টৰাইজ উৎপাদকত প্ৰকাশ কৰিবলৈ আমাক দিছে। তিনি ফেক্টৰাইজ দ্য ফলোয়িং। 3 নম্বৰখিনি উৎপাদকত প্ৰকাশ কৰিবলৈ দিছে। 1 নম্বৰ অংকটো আছে 9 x স্কোৱাৰ প্লাছ 9x স্কোৱাৰ প্লাছ 6xy
xy প্লাছ y স্কুৱাৰ এতিয়া আমি এই অংকটো কৰাৰ আগত আমি এটাই বস্তু চাব লাগিব এইটোত স্কুৱাৰ আছে মানে স্কুৱাৰ সূত্ৰত থাকিব স্কুৱাৰ আছে গতিকে আমি স্কুৱাৰ সূত্ৰত কৰোঁতে দুটা বস্তুত স্কুৱাৰ আছে মানে দুটা ক্ষেত্ৰত স্কুৱাৰ মানে a প্লাছ বি হোল স্কুৱাৰ বা a মাইনাছ বি হোল স্কুৱাৰ হ'ব যদি আৰু এটা জেড স্কুৱাৰ বুলি এনেকৈ কিবা এটা আৰু এটা স্কুৱাৰ থাকিলেহেঁতেন তেতিয়াহ'লে a প্লাছ বি প্লাছ চি হোল স্কুৱাৰ বা x প্লাছ y প্লাছ জেড হোল স্কুৱাৰ সেইটো সূত্ৰত আমি কৰিবলগীয়া হ'লহেঁতেন এতিয়া আমি এটা সূত্ৰ পাইছিলোঁ যে কি a প্লাছ বি হোল স্কুৱাৰ a স্কুৱাৰ প্লাছ 2ab প্লাছ b স্কুৱাৰ a স্কুৱাৰ প্লাছ 2ab প্লাছ b স্কুৱাৰ a স্কুৱাৰ প্লাছ 2ab প্লাছ b স্কুৱাৰ আৰু যদি এইখিনি মাইনাছ চিন হয় যদি এইখিনি মাইনাছ চিন হয় মাইনাছ যদি এইখিনি চিন হয় মাইনাছ এইখিনি মাইনাছ হ'লে এই 2abটো আগত খালি মাইনাছ হয় বাকী চব চেম থাকে মাইনাছ হ'লে 2abটো আগত মাইনাছ হয় বাকী চব চেম থাকে এতিয়া আমি কৰিবলৈ গ'লে a প্লাছ b হোল ইয়াত যিহেতু গোটেইকেইটা প্লাছ আছে ইয়াৰ আগতো প্লাছ ইয়াৰ আগতো প্লাছ ইয়াৰ আগতো প্লাছ গোটেইকেইটা প্লাছ আছে গতিকে a প্লাছ b হোল স্কুৱাৰ আছে মাইনাছৰ আমি চাবলৈ দৰকাৰেই নাই মাইনাছৰ কেতিয়া চালোহেঁতেন যেতিয়া এই এক্স ৱাই টাৰ্মটোত যিটো এ বি এক্স ৱাই তেনেকৈ থাকে সেই টাৰ্মটো যদি মাইনাছ থাকে তেতিয়াহ'লে মাইনাছ কমটো চাল হয় এতিয়া আমি এই বস্তুটো পাতিবলৈ হ'লে ইয়াৰ লগত মিলাই পাতিলেই হ'ল মিলাই মানে কি ইয়াক সজাই পৰে এতিয়া আমি এইটো এ স্কুৱাৰ বুলি পাতোঁতে 9x স্কুৱাৰ আছে গতিকে আমি ইয়াক যদি পাতোঁ 9ক আমি স্কুৱাৰ কৰিলে 3 স্কুৱাৰ বুলি পাতিব পাৰোঁ আৰু x স্কুৱাৰ আছে x স্কুৱাৰ গতিকে আমি ইয়াক পাতিব পাৰোঁ 3x হোল স্কুৱাৰ মানে 3 স্কুৱাৰ কৰিলে 9 3 স্কুৱাৰ কৰিলে 3 স্কুৱাৰ মানে 9 আৰু x স্কুৱাৰ কৰিলে x স্কুৱাৰ গতিকে 9x স্কুৱাৰ ঠিক তেনেকৈ y স্কুৱাৰটো কোনো কৰিবলগীয়া কামেই নাই y স্কুৱাৰ আছে ঠিক আছে এতিয়া ফৰ্মুলা মতেদি টুৱাইছ 2ab পাৰ্টটো আমি এইটো চাওঁ এই 2ab পাৰ্টটো ফৰ্মুলা মতে 2 ইনটু ab 2 ইনটু a ভেলু কিমান পালোঁ আমি 3x b ভেলু কিমান পালোঁ y গতিকে এইটো যদি 6 এইটো যদি ইকুৱেল 6xy যদি আহি যায় তেতিয়াহ'লে আমি কি গম পাম যে এইটো ফৰ্মুলা মিলি গ'ল গতিকে আমি চাম যে 2 ইনটু 3 মানে 6 x ইনটু y মানে এক্সপনেণ্ট গতিকে এইটো আহি গ'ল 6xy গতিকে আমি এক সজাই পৰাই লিখিব পাৰোঁ মই এটা এক্সপাণ্ড কৰি পেলাই দেখাই দিলোঁ গতিকে আমি কি লিখিব পাৰোঁ 9ক পাতিব পাৰোঁ 3 স্কুৱাৰ xক পাতিব পাৰোঁ x স্কুৱাৰ প্লাছ এইটো এনেকৈয়ে থাকক পাৰোঁ এতিয়া প্লাছ y স্কুৱাৰটো y স্কুৱাৰ গতিকে এক পাতিব পাৰোঁ 3x হোল স্কুৱাৰ প্লাছ ফৰ্মুলা মতেদি কি আহে 2 গতিকে 2 এটা দিলোঁ গতিকে a xৰ ভেলুটো কি আছে 3x গতিকে 3x কিন্তু b ভেলুটো কি আছে y গতিকে এইটোৱে পাতিলোঁ আৰু b স্কুৱাৰটো y স্কুৱাৰ আছে y স্কুৱাৰ পাতিলোঁ y স্কুৱাৰ আছে y স্কুৱাৰ পাতিলোঁ গতিকে ইয়াৰ পৰা আমি কি গম পালোঁ আমাক যিহেতু ফেক্টৰাইজ কৰিব মানে আমি উৎপাদকত প্ৰকাশ কৰিব লাগে গতিকে আমি কি গম পালোঁ 3 স্কুৱাৰ কৰিলে 9 পাই আছোঁ x স্কুৱাৰ কৰিলে x স্কুৱাৰ পাই আছোঁ 2 ইনটু 3 মানে 6 পাই আছোঁ 6 x ইনটু xy পাই আছোঁ y স্কুৱাৰ গতিকে ইয়াক আমি লিখিব পাৰোঁ কি বুলি a প্লাছ b হোল স্কুৱাৰ বা x প্লাছ y হোল স্কুৱাৰ একেটা এই কিছুমান কিতাপত a প্লাছ b বুলি থাকে কিছুমান কিতাপত x প্লাছ y বুলি থাকে একেটাই কথা গতিকে আমি এইটো পৰা কৰি আমি যেতিয়া লেফ্ট হেণ্ড চাইডলৈ আহি যাম মানে a প্লাছ b হোল স্কুৱাৰ এই জেগাত কোন আছে 3x গতিকে 3x প্লাছ b জেগাত কোন আছে y b জেগাত আছে y গতিকে y হোল স্কুৱাৰ এইটো হৈছে তাৰ ফেক্টৰ ফৰ্ম মানে কি দুটা আছে 3x প্লাছ y এটা ইনটু 3x প্লাছ y এই দুটাক যদি পূৰণ কৰোঁ তেতিয়াহ'লে এইটো পাম মানে এইটো এক্সপাণ্ড ফৰ্ম আৰু এইটো হৈছে ফেক্টৰ ফৰ্ম বাছ এক্সপাণ্ড ফৰ্ম আৰু এইটো ফেক্টৰ ফৰ্ম দুই নম্বৰটো এই a মাইনাছ b হোল স্কুৱাৰ হ'ব a মাইনাছ b হোল স্কুৱাৰ হ'ব এইটো নিজে কৰিবা 3 নম্বৰটো মই কৈ দিছোঁ 3 নম্বৰটো এইটো ধুনীয়াকৈ ভিডিঅ'টো পজ কৰি পেলাই ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ নোট কৰি ল'বা ঠিক আছে 3 নম্বৰ অংকটো চাওঁ 3 নম্বৰ 3 x স্কুৱাৰ minus y square by 100 y square by 100 গতিকে দেখতে হৈ আছে কি a square minus b square টাইপত আছে গতিকে a square minus b square ফৰ্মুলাটো যদি আমি চাওঁ কি হ'ব a square minus b square ফৰ্মুলাটো চালে কি হ'ব a plus b whole into a minus b ক্লাছ 8 হবে এইটো ক্লাছ 10 লৈকে ইয়াক ইউজ কৰিব লাগে ক্লাছ 10 নহয় গোটেই লাইফ লং ইউজ কৰিব লাগে a square minus b square এইটো হৈছে এক্সপাণ্ড ফৰ্ম আৰু এইটো হৈছে ফেক্টৰ ফৰ্ম মানে আমি এতিয়া এইটোত দি দিছে আমি ইয়াত গৈ পেলাই এনেকুৱাকৈ উলিয়াব লাগিব দুটা বস্তু পূৰণ ফল হিচাপে আমি দেখাব লাগিব এতিয়া কি কৰিম x স্কুৱাৰ আছে থাকক মাইনাছ y স্কুৱাৰ থাকক আমি 100ক কি বুলি কৰিব পাৰোঁ 10 স্কুৱাৰ বুলি বাছ x স্কুৱাৰ মাইনাছ y বাই 10 স্কুৱাৰ দুটা পদে আছে গতিকে হোল স্কুৱাৰ আমি পাতি দিলোঁ গতিকে এইটো a স্কুৱাৰ মাইনাছ b স্কুৱাৰ গতিকে কি হ'ব x প্লাছ y বাই 10 মানে a প্লাছ b আৰু
x মাইনাছ y বাই 10 মানে a মাইনাছ b মানে কি ইয়াত a ইকুৱেল আছে x আৰু b ইকুৱেল আছে y বাই 10 বাছ গোটেইখিনি কৰিবা আৰু ভিডিঅ'বিলাক ডাইৰেক্টলি হোৱাটছআপত এইবিলাক ডাঙৰ ডাঙৰ ভিডিঅ'বিলাক চেণ্ড কৰিব নোৱাৰে গতিকে মই ইউটিউবৰ জৰিয়তে বহুতখিনি এডিটিং কৰিবলগীয়া হয় ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় আৰু সকলোৱে হোমৱৰ্ক যদি আদায় নিদিয়ে আজিৰ পৰা ভিডিঅ' ষ্টপ